আপুনি যদি তেজপুৰৰ পৰা চাই আছে আৰু এই ৰেষ্টুৰেণ্টখন অহা নাই তেতিয়াহ'লে আপুনি কি কৰি আছে? কাৰণ ইয়াত আপুনি এনেকুৱা ধুনীয়া ধুনীয়া পাৰফৰ্মেঞ্চেছবোৰ চাই পেলাই খাই পেলাই আপোনাৰ লগৰবোৰ লগত আহি পেলাই এটি সুন্দৰ সন্ধিয়া এনজয় কৰিব পাৰে। নমস্কাৰ সকলোকে, মই হলো অসমৰ লৰাকি ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মাই মিনি ব্লগ। আজি মই আহিছো তেজপুৰৰ মাজগাঁৱত থকা লিজ ৰেষ্টুৰেণ্ট এণ্ড কেফেত, কাৰণ তেওঁলোকে আজি ইয়াত এখন অপেন মাইক ইভেণ্ট অৰ্গেনাইজ কৰিছিলে। চবতছে বেষ্ট কথা হ'ল কি এওঁলোকে মোকো অলপমান ইনভিটেশ্যন দি দিলে আৰু মই মোৰ গেংটো লৈ পেলাই ইয়াৰ সুন্দৰ সন্ধিয়াৰ কনচাৰ্ট এপাক চাবলৈ আহি গলো। এতিয়া আহিছো যেতিয়া কফি একাপ নোখোৱাকেতো নহ'ব, সেইকাৰণে মই কফি একাপ ধুনীয়াকে মাৰি ললো। আৰু মেইন কথাটো হ'ল কি ইয়াত মাজে মাজে এনেকুৱা ধুনীয়া ধুনীয়া কনচাৰ্টছবোৰ চলিয়ে থাকে। সেইকাৰণে আপুনিও যদি এওঁলোকৰ কনচাৰ্টছবোৰৰ পাৰ্ট হ'ব বিচাৰে তেতিয়া আপুনি তেওঁলোকৰ ইনষ্টাগ্ৰাম পেজটো চাই ল'ব পাৰে। তেওঁলোকে সদায় না সদায় কিবা না কিবা আপডেট দিয়ে থাকে। পাৰফৰ্মাৰ্ছবোৰে ইমান ধুনীয়া ধুনীয়া গান গাইছে নহয় কি মোৰো অলপমান গান গাবলৈ মন গৈছিলে। নালাগে দিয়ক, মই গান গালে চব উঠি পেলাই পলাই যাব, সেইকাৰণে নোগোৱাটোৱে ভাল। এতিয়া ইমান ধুনীয়া এখন ৰেষ্টুৰেণ্টত আহিছো আৰু কিবা এটা নাখালে হ'ব জানো? সেইকাৰণে মই এওঁলোকৰ ভিতৰত থকা ডাইনিং এৰিয়াত সোমাই আহিলো। আহি এওঁলোকৰ বৰ্ডত লাগি থকা মস্ত মস্ত অফাৰ্ছ কেইটামান দেখিলো। আৰু অফাৰ্ছবোৰ ইয়াতে শেষ নহয়। মই মেনুখন খুলি চাওঁতে ষ্টুডেণ্টছবোৰৰ কাৰণে দেখোন বহুত ডাঙৰ ডাঙৰ ডিছকাউণ্টছ আছে। আৰু দৰং কলেজটো ইয়াৰ নিশ্চয় ওচৰত। মই যদি দৰং কলেজত পঢ়ি থাকোতে আগতে ইয়াত গম পালো হয়, সদায় আহি পেলাই খালো হয় ইয়াত। এতিয়া আহি ইয়াত লেমন চ'ডা, হানি চিলি পটেটো, বেবী কৰ্ণ, হাক্কা নুডলছ এনেকে বহুত কিবা কিবি খালো। আৰু সঁচাকে দেই, ইয়াত খাই পেলাই কিন্তু সঁচাকে কিবা এটা যাদু আছে দেই। প্ৰতিটো বস্তুতে কিবা এটা ডিফাৰেণ্ট আৰু ইউনিক টেষ্ট নিশ্চয় আছে। জানো পাই কিবা স্পেচিয়েল মাছালা চাছালা ইউজ কৰে নেকি? মই কিন্তু এই মাছালাটো মোৰ ঘৰৰ কাৰণে লৈ যাব লাগিব দেই। এতিয়া বাকী কি আৰু, ইমান ধুনীয়া খানা খাবলৈ পাইছো, সেইকাৰণে ধুনীয়াকে বহি লৈ পেলাই আৰামছে খাই আছো। আৰু লাষ্টত অলপ এই ভেজ হাক্কা নুডলছটো অলপমান ট্ৰাই কৰিলো। এইটো খাই কিন্তু কম মজা নাছিল দেই। খাই পেলাই ইমানে ধুনীয়া পালো কি এগাল এবাৰতে লৈ পেলাই গোটেই সোপা মুখৰ ভিতৰত সোমাই দিছো। আৰু এইটোৱে আছিলে আজিৰ ইনটু কাহানী ফ্ৰম মাই জাবানী। এণ্ড স্পেচিয়েল থেংকছ টু জুলিবা, দ্য অনাৰ অফ দিছ ৰেষ্টুৰেণ্ট কেফে, ফৰ ইনভাইটিং আছ। সঁচাকে ইয়াত আহি পেলাই বহুত ভাল লাগিলে। আৰু আপোনালোকেও যদি এনেকুৱা এটা ধুনীয়া সন্ধিয়াৰ পাৰ্ট হ'ব বিচাৰে তেতিয়াহ'লে নিশ্চয় আহিব পাৰে লিজ ৰেষ্টুৰেণ্ট এণ্ড কেফে। দিয়ক পিছে আজিলৈ আহিছো, চ' লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।